আজি মই আপোনাক এনেকুৱা এবিধ মাছৰ কথা ক'ম যিটো মাছ বিক্ৰী কৰি আপুনি ৰাতিৰ ভিতৰতে কোটিপতি হ'ব পাৰিব। হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ এম কভাৰেজ ইউটিউব চেনেললৈ। কিন্তু ৰ'ব আপুনি এতিয়াই যদি মাছ ধৰাৰ প্লেনিং কৰিছে তেন্তে জানি থওক জেলৰ খানা একদম বেয়া, দাইলত হেনো নিমখেই নিদিয়ে। আজি আমি কথা পাতিম অসমত পোৱা এবিধ মাছৰ বিষয়ে যাৰ মূল্য চোৰাং বজাৰত প্ৰায় $2000, অৰ্থাৎ ডলাৰক ভাৰতীয় মূল্যলৈ আপোনালোকে নিজে কনভাৰ্ট কৰি জানি লওক ইয়াৰ দাম কিমান। কিন্তু আপুনি অসমত যদি এবিধ মাছ ধৰি বিক্ৰী কৰে আপুনি 50,000 পৰা 75,000 টকা পৰ্যন্ত পাবলৈ সক্ষম হ'ব পাৰে। এবিধ মাছৰ বৈজ্ঞানিক নাম হ'ল চানা বাৰ্কা, অসমীয়াত কোৱা হয় চেং গৰকা বা গৰকা চেং। অসমৰ বিশেষকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে আদি কৰি ব্ৰহ্মপুত্ৰৰ নামনি অঞ্চলত এইবিধ মাছ বেছিকৈ পোৱা যায়। আপুনি যদি ভাবিছে এইবিধ মাছ খাবলৈ বহু বেছি সুস্বাদু নাইবা কিবা আচৰিত ঔষধি গুণ আছে তেন্তে আপুনি একেবাৰে ভুল ভাবিছে, কিয়নো 105 চেণ্টিমিটাৰলৈকে দীঘল হোৱা এইবিধ মাছ একুৰিয়ামত সজাবলৈহে ব্যৱহাৰ কৰা হয়। ক'লা ৰঙৰ ফুটফুটীয়া দেহাৰে দেখিবলৈ অতিকে শুৱনি এইবিধ চেঙা মাছ ৰঙীন লাইটৰ পোহৰত আৰু বেছি ধুনীয়া হৈ পৰে। এইবিধ মাছ চোৰাং বজাৰত দুৰ্লভভাৱেই ইয়াৰ দাম ইমান বেছি হোৱা দেখা যায়, কিয়নো বিলুপ্তপ্ৰায় এইবিধ মাছ অসম, বাংলাদেশ আৰু সাউথ ইষ্ট এছিয়াৰ কোনো অংশতহে দেখিবলৈ পোৱা যায়। পিছে ইণ্টাৰনেটত পোৱা তথ্য অনুসাৰে একুৰিয়াম প্ৰেমী লোকসকলে অসমত পোৱা গৰকা চেঙকে বেছি ধুনীয়া দেখে, সেয়েহে ইয়াৰ দাম ইমান বেছি হোৱা দেখা যায়। কিন্তু আপোনাক অতি দুখেৰে জনাওঁ যে এইবিধ মাছ চিকাৰ কৰা নাইবা ক্ৰয় বিক্ৰয় অসমত একেবাৰে নিষিদ্ধ। যদি ধৰা পৰে জেলৰ খানা লগতে ফাইন আৰু মোবাইল ইণ্টাৰনেট নোহোৱাকৈ জীৱনৰ কেইটামান দিন শ্ৰীকৃষ্ণৰ মামা ঘৰত অৰ্থাৎ জেলত কটাই আহিব পাৰিব। সাধাৰণ মানুহ হিচাপে চৰকাৰলৈ এটাই অনুৰোধ, পাৰে যদি এইবিধ মাছ ভালকৈ সংৰক্ষণ কৰি আমাৰ দৰে নিবনুৱাসকলক প্ৰশিক্ষণ দি যদি এইবিধ মাছৰ প্ৰডাকশ্যন কৰি বাহিৰৰ দেশত বিক্ৰী কৰা হয় তেন্তে ৰাজহত দুটকামান বৃদ্ধি নাপাবনে বাৰু? তেনে কৰিলে হয়তো ভালেমান উদ্যোগী যুৱক-যুৱতী সংস্থাপিত হ'ব, লগতে অসমৰ নামো বিশ্বৰ মানচিত্ৰত উজ্বলি উঠিব। আপোনালোকে যদি এই তথ্যখিনি গুৰুত্বপূৰ্ণ বুলি ভাবিলে অথবা ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।